গুড মৰ্ণিং সকলোলৈকে। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিলোঁ আৰু ময়ো যিহেতু বহুত দিন হ'ল মন্দিৰলৈ নোযোৱা, সেয়েহে মন্দিৰ দৰ্শন কৰিবলৈ অকণমান ওলাই আহিলোঁ। আৰু এই ৰাস্তাটো দেখিছেনে, এইটো নতুনকৈ অ'পেনিং কৰা ফুটনাটটো মাছ খোৱা পথটো। আৰু আজি বহুত বেছি বতাহ মাৰি আছে আৰু প্ৰকৃতিৰ নিয়ম মাৰিবই দিয়কচোন, ফাগুন মানেই বতাহৰ দিন। আৰু যিমান যি হ'লেও ফাগুন কিন্তু মোৰ বহুত বেছিয়ে প্ৰিয়। আৰু এইখন হ'ল সকলোৰে পৰিচিত দীঘলী পুখুৰী। দীঘলী পুখুৰী বুলি ক'লে সন্ধিয়ালৈ মনত পৰে হয়নে নাই কওকচোন আপোনালোকে। কাৰণ যিহেতু ইয়াত বহুত ধুনীয়া ফাষ্টফুড আৰু ফাষ্টফুডৰ ফেমাছ হয়। এই দোকানখিনি দেখিছেনে, দিনৰ ভাগত কি ধুনীয়াকৈ বন্ধ কৰি ৰখা হৈছে। এই দোকানখিনি তেখেতলোকৰ কাৰণে এখন সপোনৰ ঘৰ হয়, য'ত তেখেতলোকে বাস্তৱত বহুতখিনি কাম কৰিব পাৰে এই সপোনৰ ঘৰখনৰ পৰা। আৰু আমি আজি আহিলোঁ এই মন্দিৰ ভাগলৈ। এই মন্দিৰ ভাগলৈ আপোনালোক বহুতো আহিছে চাগে হয়নে বাৰু। আৰু এই মন্দিৰ ভাগলৈ আহি মোৰ খুবেই বেছি ভাল লাগে। আৰু মন্দিৰত সোমোৱাৰ আগতে চাকি বন্তি লৈ ল'লোঁ। আৰু আজি মন্দিৰ ভাগত বহু ভক্ত আছে, বহুতেই বেছি ভক্ত আছে আজি। আৰু ইয়াত যিহেতু সন্মুখতে ছাইডৰ ভাগত পানীৰ ব্যৱস্থা আছে, সেয়েহে চাকি বন্তি জ্বলোৱাৰ আগতে ধুনীয়াকৈ হাত ভৰি ধুই ল'লোঁ। আৰু হাত ভৰি ধুই লৈ চাকি জ্বলাবলৈ কিবা এটা ভাল লাগে আমাৰো। আৰু ইয়াত চাকি বন্তি ওপৰত জ্বলোৱা হয়। আৰু এয়া দেখিছেনে কি পৰিপাটিকৈ সকলোৱে ধুনীয়াকৈ চাকিখিনি জ্বলাই থৈছে, সকলোৰে মনৰ প্ৰাৰ্থনাখিনি কৈ বৰ ভাল লাগে। এই মন্দিৰ ভাগলৈ আহি বহুত পৰিষ্কাৰ পৰিচ্ছন্ন হয়। আৰু আমি মন্দিৰ ভাগত চাকি বন্তি জ্বলাই বজাৰ কৰি ঘৰলৈ বুলি আহিলোঁ। ধন্যবাদ।